মহিলা কৰ্মকৰ্তাসকলৰ তৰফৰ পৰা সবিতা মজুমদাৰে এই বঁটাটি তেওঁলোকলৈ আগবঢ়াইছে। তেওঁলোক আগবঢ়োৱা হৈছে বিশেষ মানপত্ৰৰ লগতে এটি বিশেষ উপহাৰ। আমি তেখেতলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খানাপাৰা ৰঙালী বিহু সন্মিলন সোণালী জয়ন্তী বৰ্ষৰ গোটেই মেলাহেন হৈছে। ইমান ভিৰ, মানুহ গৈ আছে, আহি আছে, ফাংচন হৈ আছে। ময়ো আহিলোঁ, ময়ো গিফ্ট এটা পাইছোঁ, সেইকাৰণে তাকে নিবলৈ আহিলোঁ, কিন্তু টাইমত মই নাপালোঁ, মিটিঙৰ মাজত মাতিছিল। খানাপাৰা ৰঙালী বিহু সোণালী জয়ন্তী বৰ্ষ গতিকে বহুত ভাল লাগিছে। ভিৰ, মানুহ কিমান ভিৰ দেখিছেনে? লাইট ফাংচন চলি আছে আৰু ইয়াতে মই কুকিং কম্পিটিশ্যনত জইন কৰিছিলোঁ আৰু এইটো মই পুৰস্কাৰ পালোঁ, এইটো গিফ্ট পালোঁ, তাকে নিবলৈ আহিলোঁ, কিন্তু টাইমত মই আহিব নোৱাৰিলোঁ, মোৰো কাম আছিলে, সেইকাৰণে এতিয়া কাৰ্যালয়ৰ পৰাই লৈ ল'লোঁ। চাওক ভিডিঅ'টো, বহুত ভাল লাগিব, বহুত ভাল লাগিলে আৰু মোক ইমান পুৰস্কাৰটো পাই বহুতেই সুখী। থেংক ইউ। খানাপাৰা ৰঙালী বিহু সন্মিলনৰ শুভেচ্ছা জনালোঁ। আজি ভিডিঅ'টো মই ইমানতে সামৰিলোঁ।